এভৰিৱান গুড মৰ্ণিং মোৰ চেনেল ৰেখা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। এইটো মোৰ ছেকেণ্ড ব্লগ হয়। আজি মই আৰু এটা ব্লগ দিম বুলি ভাবিছোঁ। আজি বৃহস্পতিবাৰ, আজি বহুত কাম হৈছে সকলোৰে, চবে জানে এইটো। আৰু ৰাতিপুৱাৰ পৰা একদম বৰষুণটো নেৰাইছে, তথাপি কামখিনি কৰিলোঁ। আজি দিনটোত মই কি কৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম অলপ অলপ, আৰু যদি পাৰোঁ এটা ৰেচিপিও দিম বুলি ভাবিছোঁ। চাই থাকক মোৰ ভিডিঅ'টো। এয়া মই বনোৱা আজি দুপৰীয়া সাজ। মই আজি নিৰামিষ বনাম, মই যিহেতু বৃহস্পতিবাৰ জানেই সকলোৱে। মই দালিৰ লগত বনাম তৰকাৰী এখন। চব্জি কাটি লৈছোঁ। ইয়াতে আছে আলু, ভাতকেৰেলা আৰু অমিতা আছে। পানী দি অলপমান বইল কৰিম মই। এইটো চাই থাকক ভিডিঅ'টো। নিমখ দিছোঁ আগতে, হালধি পিছত দিম। ঢাকি থলোঁ অলপমান, উতলিব দিম। আৰু দালিখিনি ইয়াতে মই দালি দিম। দালি যোনে যোনে ভাল নাপায়, মানে বেয়া পায়, যোনে যোনে দালি খাই ভাল নাপাওঁ মোৰ দৰে, এনেকৈ বনালে বহুত টেষ্টি হয়। আপোনালোকে খাই চাব পাৰে। দিছোঁ দালিখিনি। দালিখিনি উতলি সিজিছে। পানী মই অলপ কমকৈ দিলোঁ, সেইকাৰণে মই পিছত আকৌ পানী দিবলগীয়া হ'ল। হালধিও দিলোঁ। ভিডিঅ'টো কাটি কাটি দেখাইছোঁ, মানে বহুত দীঘলীয়া হৈ যায় নহ'লে। পানী দিছোঁ অলপমান, পানী দিলোঁ। এইখিনি আৰু উতলিব দিম। ঢাকি দিলোঁ, উতলিব দিম। উতলিলে এতিয়া চাম মই সিজিলে নে নাই। এটা আলু মই ভাঙি চাম। আলুটো ভাঙি চালোঁ, সিজিছে, ধুনীয়াকৈ সিজিছে। এইখিনি মই এতিয়া সোমবাৰ মাৰিম। আদা নহৰু সোমবাৰ মই বস্তুখিনিত আটাখিনি দেখুৱাব নোৱাৰিলোঁ যাব, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এয়া পিঁয়াজ দিছোঁ, আদা নহৰু দিছোঁ, এইখিনি সোমবাৰ মাৰিলোঁ মই। বেছি মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই ইয়াতে। আদা নহৰু জলকীয়া পিঁয়াজ এইখিনিয়ে, বেলেগ একো দিয়া নাই। এইখিনি এনেকৈ দিলে মই ভাল পাওঁ মছলা, বাকী বেছি মছলা খাই ভাল নাপাওঁ যে, সেইকাৰণে এনেকৈ বনাইছোঁ। আপোনালোকে খাই চাবচোন, বহুত টেষ্টি হয়। দালি যোনে যোনে ভাল নাপায়, এনেকৈ খালে ভাল পাব। আৰু নিৰামিষ হ'লে এনেকুৱা কৰি খালে বহুত ভাল লাগে। মই প্ৰায়ভাগে এনেকৈয়ে বনাওঁ। মই মানে দালি ভাল নাপাওঁ কাৰণে মই এনেকৈ বনালে মোৰ বহুত ভাল লাগে খাই। আপোনালোকে খাই চাবচোন, খাই চাই মোক জনাব কেনেকুৱা পালে। আৰু আনফালে মই মুগ অলপমান ভাজি লৈছোঁ। গোটা মুগ, আলু এটা কাটি দি কিনে মই ভাজিলোঁ। বহুত ভাল পাওঁ মই গোটা মুগ। আজি আৰু বিশেষ একো নাই। ভিডিঅ'টো কেনে পালে জনাবচোন। এয়া হৈ গ'ল মোৰ। আনফালে মোক সেইখিনিয়ে দেখাইছোঁ। এতিয়ালৈ সেইখিনিয়ে আৰু দেখুৱালোঁ। ভিডিঅ'টো বা কেনেকুৱা পালে নাজানো। যদি ভাল পালে লাইক কৰিব, কমেণ্টো দিব। আৰু দিনত এনেকৈ ছোৱালীৰ লগত টাইম পাছ কৰিলোঁ। ছোৱালী মোৰ, তাৰ লগত খেলি আছোঁ। কিবা কোৱা, হেল্ল' কোৱা। মই মোৰ মাৰ পেটত বহি খেলো কৰিব লাগছোঁ। কমা এই পৰি যাবি। তাই মোৰ পেটত উঠি নাচি আছে এনেকৈ। ইমান ভাল পায় নহয়।
ৰিপিট চুলি মাৰিলে কোনবিলাক কি তোমাৰ হয় চুলি এইটো আৰম্ভ চুলি হৈছে কোনবিলাক এইবিলাক কৰিব নাজানো। নাক কোনটো নাক 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 এইটো কাণ এনেকৈ কাণ খুলি কাণ আছোঁ আৰু কাণ কাণ কাণটো কাণ নহয় চুলি সেইবিলাক কাণ কাণ এইখন এইখন কাণ হাঁহি দিয়াচোন তুমি হাঁহি দিয়াচোন মানে এইখন গাড়ী এতিয়া চাহ খাই আছোঁ এয়া চাহ গিলাচত চাহ খাই মই বৰ ভাল পাওঁ কেনেকৈ নাজানো মই গিলাচত বৰ ভাল লাগে খাই চাহ খাই আছোঁ গাখীৰ চাহ ভালে আছে মই ইয়াতে খালোঁ ঠিক আছে চাহখিনি খাই লওঁ সকলোৱে নিজক নিজক লৈ ব্যস্ত ময়ো অলপমান ব্যস্ত হওঁ এতিয়া বাজিল 10টা ৰাতি আমাৰ ভাত চাত খোৱা হ'ল এতিয়া টোপনি মাৰিম আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম আজি কেনেকুৱা বোলে ভিডিঅ'টো জনাব আৰু আজি ৰাতি বিশেষ একো নাছিল ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল সেইকাৰণে নেদেখালোঁ আজিলৈ আপোনালোকক ৰাখিছোঁ পিছত আকৌ আৰু লগ পাম গুড নাইট বাই 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 ছাবস্ক্ৰাইব বাই কৰিব লাইক কমেণ্ট